সকলোকে সুপ্ৰভাত আৰু আমাৰ ৰাতিপুৱাৰ উপাসনাৰ সময়লৈ আপোনাক স্বাগতম জনাইছোঁ যীশুৰ নামত। আহক আমি এতিয়া সময় পলম নকৰাকৈ এতিয়া প্ৰভুৰ বাক্যলৈ যাওঁ। Today we are going to meditate on Matthew 25. আমি আজি মঠি 25ত আমি ধ্যান কৰিম। Very famous parable of the foolish and the wise virgins or the foolish and the wise bridesmaids. আমি আজি নিৰ্বুদ্ধি আৰু সুবুদ্ধি কুমাৰীবোৰৰ বিষয়ে আমি শিকিবলৈ গৈ আছোঁ। 10জন সুবুদ্ধি আৰু নিৰ্বুদ্ধি কুমাৰীবোৰৰ বিষয়ে যোনটো বাইবেলত আছে মঠি 25 অধ্যায়ত। So I'll read it for you first. Then the kingdom of God will be like 10 bridesmaids who took their lamps and went to meet the bridegroom. The 5 who were foolish didn't take enough olive oil for their lamps, but the other 5 were wise enough to take along extra oil. When the bridegroom was delayed, they all became drowsy and fell asleep. At midnight, they were roused by the shout, "Look, the bridegroom is coming. Come out and meet him." All the bridesmaids got up and prepared their lamps. Then the 5 foolish ones asked the others, "Please give us some of your oil because our lamps are running out." But the others replied, "We don't have enough oil for all of us. Go to a shop and buy some for yourselves." But while they were gone to buy oil, the bridegroom came. Then those who were ready went in with him to the marriage feast, and the door was locked. Later, when the other 5 bridesmaids returned, they stood outside calling, "Lord, Lord, open the door for us." But he called back, "Believe me, I don't know you. So you too must keep watch, for you do not know the day or hour of my return." So ইয়াতে মঠি 25 অধ্যায় যদি আপুনি পঢ়ে, ইয়াতে যীশুৱে কৈছে তেতিয়া চাকি লৈ দৰাক আগবঢ়াবলৈ ওলাই যোৱা 10জনী কন্যাৰ লগত স্বৰ্গ ৰাজ্যৰ তুলনা দিয়া হ'ব। তেওঁলোকৰ মাজত 5জনী নিৰ্বুদ্ধি আৰু 5জনী সুবুদ্ধি আছিল, কিয়নো নিৰ্বুদ্ধি কেইজনী নিজৰ নিজৰ চাকি লওঁতে লগত তেল নললে, কিন্তু সুবুদ্ধি কেইজনী তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ল'লে। পাছত দৰা আহোঁতে পলম হোৱাত সকলোৱে কলমতীয়াই টোপনি গ'ল। কিন্তু মাজনিশা যেতিয়া চোৱা হোৱা দৰা তেওঁক আগবঢ়াই আনিবলৈ ওলাওঁহক এই বুলি চিঞৰিলে, তেতিয়া সেই আটাইকেইজনী কন্যাই উঠি তেওঁলোকৰ জ্বলোৱা চাকি সাজু কৰি ল'লে। এনেতে নিৰ্বুদ্ধি কেইজনী সুবুদ্ধি কেইজনীক ক'লে, "তোমালোকৰ পৰা অলপমান তেল আমাক দিয়া, কিয়নো আমাৰ চাকি নুমাও হৈছে।" কিন্তু সুবুদ্ধি কেইজনী উত্তৰ দি ক'লে, "কি জানি তোমালোকক দিলে আমালৈ নুজুৰিব, তাতকৈ তেল বেচোতাৰ ওচৰলৈ গৈ তোমালোকৰ কাৰণে কিনি আনাগৈ।" কিন্তু তেওঁলোকক কিনিবলৈ যাওঁতে দৰা আহিল আৰু সাজু হৈ থকা কেইগৰাকীয়ে তেওঁৰ লগত বিয়াৰ ভোজলৈ গ'ল আৰু দুৱাৰ বন্ধ কৰা হ'ল। পাছত আন কেইজনীয়ে কন্যাই আহি ক'লে, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক।" কিন্তু তেওঁ উত্তৰ দি ক'লে, "মই সঁচাকৈ কাকো তোমালোকক মই চিনি নাপাওঁ। এতেকে পৰ দি থাকা, কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।" Amen. Okay, so this is a very important parable mentioned by Jesus Christ. এইটো এটা বহুত দৰকাৰী parable হয় বা দৰকাৰী উদাহৰণ হয় যোনটো আমাক যীশু খ্ৰীষ্টই ইয়াতে দেখাই আছে। Now, who are these 10 bridesmaids? এই 10জনী কন্যা কোন হয়? Now, we need to understand that this is all of us. এই 10জনী কন্যা বা 10জনী, the 10 bridesmaids, it's all of us. And if you've ever attended a Christian wedding, you know that the job of the bridesmaid is to always help the bride. আপুনি যদি এটা খ্ৰীষ্টিয়ান বিয়াত গৈছে, আপুনি জানে যে সেই 10জনী বা যিমানে ৰাখে বিয়াত সাধাৰণতে 10জনী বা ব্ৰাইডছমেইডছ যিমানকেইজনী ৰাখে ইহঁতি সদায় কইনাজনীৰ সহায় কৰে। The bridesmaids, have you seen? That's why they are called bridesmaids. They are bridesmaids. That means they are the helpers of the bride. তেওঁলোকৰ দায়িত্ব কি হয় আপুনি দেখা পাব, সাধাৰণতে বেলেগ ধৰণৰ কাপোৰ পিন্ধে বা ফুল চুল ধৰে যোনে, তেওঁলোক কোন হয়? কইনাৰ সহায় কৰিবলৈ থাকে সদায়, কইনাৰ সাধাৰণতে বন্ধুবোৰ হয়। So it's very interesting that we believers are not just the bride of Christ, but we are also right now playing the role of bridesmaids. আমি যোন এতিয়া যীশুৰ বিশ্বাসী হয়, আমি দুটা ৰোলত আছোঁ।
আমি কেৱল যীশুৰ কইনা নহয় কিন্তু আমি যীশুক কইনাক সহায় কৰাও হয় we are also those who are called to help the bride and help the bride do what prepare herself for the bridegroom আমি কি কৰিব লাগে আমি কইনাক মানে বিশ্বাসীবোৰক হাজু কৰিব লাগে যীশুৰ দ্বিতীয় আগমনৰ লাগে আৰু কেৱল বিশ্বাসীক নহয় আমি অন্য মানুহক শুভবাৰ্তাৰ বিষয়ে কৈ তেওঁলোকক বিশ্বাসী কৰিবও লাগে That is also another part of preparing the church, preparing the bride, telling other people about Jesus, telling other people about the gospel, amen, and preparing them for the arrival of the bridegroom. So this is us, amen. These 10 bridesmaids are us. এই 10 জনী কইনা কোন হয় আমি হয় যাৰ দায়িত্ব এতিয়া বৰ্তমান কি হয় কইনাক সাজু কৰা These 10 bridesmaids are you and I, church. We are also the bride, but we are also the bridesmaids who are right now called to prepare the bride for the second coming of Jesus. We are called to serve and prepare the church. Amen. Itia amar hokolore ki daitto ase mondolir hewa kora aru onno manuk dorajon jisur karone haju kora je Jisu Kristo আহিছিলে আপোনাক প্ৰেম কৰে আপোনাৰ প্ৰেমৰ বাবে আপোনাৰ দণ্ডবোৰ তেওঁ লৈ ল'লে আৰু তেওঁৰ দ্বিতীয় আগমনো হ'বলৈ গৈ আছে You know, the sad thing is we all want everybody to hear about the second coming, but we have not told many people about Jesus's first coming. আমি সবকে যিশুৰ দ্বিতীয় আগমনৰ বিষয়ে ক'বলৈ বিচাৰি আছো কিন্তু তেওঁ প্ৰথমবাৰ কিহৰ কাৰণে আহিছিলে কি হ'ল যেতিয়া তেওঁ আহিছিলে ক্ৰুচত গ'ল পুনৰুত্থান হ'ল সেইখিনিৰ বিষয়ে আমি বহুত মানুহ কোৱাই নাই Okay, we have not even shared this with so many people. So we are bridesmaids, church. You are the bride, but you're also the bridesmaids supposed to help prepare the bride of Christ. Ami hokolwe ei koina buro hoy. June Ishorok koina ba Jisur koinak hazu koribo lage. Bissakhi burok hazu koribo lage. Kintu apuni ki dhoroner koina hobo? What kind of a bridesmaid are you going to be? Will you be the foolish or will you be the wise? Apuni nirbuddhi hobo ba hu buddhi koina hobo? Koina hobo. Etu apunar upor nirbhor kore. It depends on you. Wise is the Greek word phronimos. Okay, juntu hobdo hu buddhi, etu Greek hobdo hoy phronimos. Jar mane hol jar duror lage teur dristi ase. They are far sighted. Wise, the word wise is the word phronimos. They are people who are far sighted. That means who don't look at only the present, but people who think about the future. হেবোৰ মানুহ জুনে কেৱল বৰ্তমানক চাই পেলে নিজকে হাজু নকৰে কিন্তু আহিবলগীয়া দিনটো কাৰণে আহিবলগীয়া সময়টোক চাই পেলে তেওঁলোকে নিজকে হাজু কৰে people who are far sighted amen and the word foolish is the word moros okay juntu নিৰ্বুদ্ধি ইয়াৰ মানে হল moros নিৰ্বুদ্ধিৰ মানে কি হল dull those people who are dull Now, as believers, many a times we become dull in the spirit. Ami bahut bar bisakhi ki hoy ami dull ho jao, moros ho jao, ami nirbuddhi ho jao. Kele ami kebol bortomanor bikhoy sao. We are only looking at our present, where everything is ironed, everything is fine. So you wake up, just do your ritual morning devotional, and then you come on Sunday to church. You come, you sleep, and you go back. Okay, apuni ahe deobare mondoli ahe deobare hue mondolit tar pisot ghor gusi jay hol aru moi nijor bissakhir jontu niyam I have done my good Christian duty even devotional I've put my video off and maybe some of you I don't know are sleeping even I hope you are not okay and you feel like I've done my part but let me tell you that unforeseen things can always happen in life Junblak পৰিস্থিতি এনেকুৱা আমি junblak পৰিস্থিতি কাৰণে হাজু নহয় হেনেকুৱা পৰিস্থিতি any time আহিব পাৰে and look in this case Jesus says the second coming ইয়াতে যিশুৱে কি কৈ আছে দ্বিতীয় আগমন মই any time আহিব পাৰো and that is one but in life in general anything can happen at any time correct জীৱনত anytime anything can happen আপোনাৰ ঘৰৰ মানুহ কিবা এটা সহায় লাগিলে আপোনাক কোনোবাই মাতিলে আপোনাৰ একো নহলেও একো নহয় আপোনাৰ কাৰণ আপুনি যিশুৰ তেজেৰে সুৰক্ষিত you are covered by the blood of Jesus but somebody else may require you to go and pray somebody else may your colleague may come and say okay you know what I'm having a heart attack can you pray for me okay মোৰ কিবা এটা হৈ আছে তুমি মোক আহি পেলাই প্ৰাৰ্থনা কৰা and at that time if you don't have extra oil হেখিনি সময়ত যদি আপোনাৰ এক্সট্ৰা তেল আপুনি লৈ যোৱা নাই আপুনি নাজানিব কি কৰিব লাগে if at that time you have not spent time to get extra oil you will not be prepared for unforeseen situations
You will not be prepared for things that you did not think about. What is this extra oil? A tel to ki hoy? The word oil here is elion. Elion, which is olive oil. A hobdo to tel, yar hobdo to hol elion, jar mane hol olive oil. Yeah, I think you all know what is olive oil. So jolphai is na hoy olive. Or jolphai, is it jolphai? Olive. So jolphai or junto tel, no? Hetu yate kwa goise. And this oil always symbolizes Holy Spirit. And not Holy Spirit as in His presence inside of you, but it is His power upon you. Anointing to hoy. Okay? Yate junto telor bikhoy koi ase etu ki hoy pavitra atmar obihek. It's the anointing. It's the anointing. Anointing to ki hoy? His manifest presence, hetu upasthiti junto apni anubhav koribo pare aru teor shakti to and His power. It's the manifest presence and it's the power of the Holy Spirit that flows through believers. Apuni jeta Jisu grohon kore pavitra atma apnar bhitorot ahe. When you believe in Jesus Christ, Holy Spirit comes in you. And when you are baptized in the Holy Spirit, jete apni pavitra atmar baptismo anubhav kore, you have Holy Spirit on you. Pavitra atma apnar upor ahe. But then to continue to operate in that power, he shakti tut khoj dibole jate apni onno manur hewa kore, onno manu sahay koribo pare, apuni ki koribo lagibo? Apuni tel tu kane apuni damo dibo lagibo. You have to keep paying the price for this extra anointing. This anointing, you see, where people operate in power. Why is it that some believers operate in power and some do not? Because some people pay the price for that power. What is that price for that power? Obedience to the voice of the Holy Spirit. Kisimon bisakhiye shaktit khoj diye, kisimon manu eta sordi kao thik koribo nware prathnare. Kisimon manu prarthna korile AIDS bhal hoy jay, cancer bhal hoy jay, aru kisimon manu sordi kao kaneo prarthna koribo nware. Kele prabhuwe teolokok bhal napai niki? Ekdom nohoy. Prabhuwe hokoluke bhal pai. Prabhuwe hokolure byabohar koribo bisare. Kintu samasya to ki kisimone he obhikhektur dam tu dibole ready hoy. Dam tu ki hoy? Pavitra atmar mattu baidhyo hoy. Pavitra atmar mattu baidhyo hoy. Monot koribo poritran tu binamulya hoy. Salvation is free. Amen. But this anointing, this power, this manifest presence requires obedience. Amen. Juntu e obihek tu kintu ki hoy ami dam dibo lage. Poritran tu apunar kane binamulya. Jisur upor bissak korile apni poritran pabo. Okay, when you believe in Jesus, you will go to heaven. You will get salvation. Amen. That is free. But if you want to be a believer who walks in power, you have to pay the price, and the price is obedience to the voice of the Holy Spirit. Amen. Etu apunar upor nirbhor kore. Apuni ki dhoroner bisakhi hobo bicharise? It depends on you. What kind of a believer do you want to be? Do you want to be that foolish one who has little oil, pavitra atma bhitorot ase, thik ase, moi Jisu grohon korilu, sorgole goi pam, that's enough? Or do you want to be that wise one who's prepared with extra oil for any situation? Ne apuni he সুবুদ্ধি কন্যা জনী হ'ব বিচাৰিছে, যোনে সব পৰিস্থিতিৰ কাৰণে সাজু, যাৰ তাত হে এক্সট্ৰা অভিষেকটো আছে, হে এক্সট্ৰা তেলটো আছে। আৰু হে এক্সট্ৰা তেলটো, এক্সট্ৰা অভিষেকটো কেনেকৈ আহে? এক্সট্ৰা বাধ্য হৈ পেলাই। Okay, you have to be more obedient. You have to be sensitive to what Holy Spirit is saying. When He's saying, don't watch TV, come on now, you pray. If you obey in these little things, that anointing keeps increasing. Hey, obhikhektu nohoy baidhyotar loi barhe. The more obedient you are to the Holy Spirit, the more the anointing intensifies in people's lives. Apuni jiman baidhyo hoy nohoy pavitra atmar matok, himan he obhikhektu barhibo. So it depends. Do you just want to be a heaven-going Christian? Apuni kebol sorgot joa bisakhi hobo bicharise? No, you want to be a heaven-bringing Christian. You want to be a believer who will bring heaven wherever you go. That depends on you. Apuni kebol sorgot jabo bicharise? Ne sorgo prithibile anibo bicharise? Amen. It depends on you. And if you want to be the heaven-bringing Christian, you gotta pay the price by being obedient. Apuni jodi sorgot ana bisakhi hobo bicharise, kebol sorgot joa bisakhi nohoy, titia damtu diok. Damtu ki hoy? Baidhyo hok. Pavitra atmar matok baidhyo hok. The anointing will increase only when we are obedient. Obihektu amar jibonot bahibo, he teltu amar jibonot bahibo, jitia ami baidhyo hok. Amen. Now remember, olive oil is made through a certain process. A olive oil to no jolphai or a tel to at a process at ase. There's a process of making this. First, it has to be cleaned. Firstly, though, it takes time. Let me tell you, olive oil bonwa, jolphai tel bonwa to samoy lage. Which means what? Even to receive this oil, you will have to give time to the Lord.
আপুনি যদি এই এক্সট্ৰা তেলটো বিচাৰিছে, you want this extra oil in your life, you want the anointing, you want the power, you want the presence, you have to give time to the Lord. You cannot just do half an hour morning devotional and expect that you will walk in mighty power and authority. If you want more of this oil, give more of your time to the Lord. Amen. Jodi apni aru tel bicharise, aru samoy diok. See, olive oil bonwa, it's a time consuming thing. Okay, it takes time. It doesn't happen in chutki mein. So first thing you need to do if you want this extra oil, give time to the Lord. Give time. Second thing that they do while making olive oil, they clean the olives. Okay, যেতিয়া অলিভ অইল বনায়, যেতিয়া জলপাইৰ সেই তেলটো বনায়, তেওঁ কি কৰে? জলপাইটো ধুৱে ভালদৰে আৰু চাফা কৰে. Okay, they clean it. So you will have to give time to the Lord and be willing to allow him to clean you inside out. আপুনি এটাটো পবিত্ৰ আত্মাক সময় দিব লাগিব যদি আপুনি তেল বিচাৰে, আৰু পবিত্ৰ আত্মাক আপুনি অনুমতি দিব লাগিব নিজৰ হৃদয়খন চাফা কৰিবলৈ. You have to give the Holy Spirit time. He will clean it with the word. He will clean it through promptings. পবিত্ৰ আত্মা আপোনাক বাক্যৰ দ্বাৰা আপোনাৰ হৃদয় চাফা কৰিব. কেতিয়াবা এটা সৰু মাত এটা হৃদয়ত শুনা পাব আৰু পবিত্ৰ আত্মাই আপোনাৰ হৃদয়খন চাফা কৰিব. অনুমতি দিব লাগিব পবিত্ৰ আত্মাক. Amen. You have to give him permission to clean your life, to remake your life. Amen. That's how that oil, that anointing, hey power to, hey presence to, no, আপোনাৰ জীৱনত বাঢ়ি বাঢ়ি গৈ থাকিব. Remember, get the difference. It's not salvation. I'm talking about anointing. মই ইয়াতে পৰিত্ৰাণৰ কথা পাতা নাই, মই অভিষেকৰ কথা পাতি আছোঁ. অভিষেক কি হয়? ঈশ্বৰৰ হে অনুভৱ কৰিব পৰা উপস্থিতি আৰু ঈশ্বৰৰ শক্তি. What is the anointing? That manifest presence that you can feel and the power of God. The power of God. Amen. So for that, I'm telling you what you need to do for that. And the last thing that they do while making olive oil, they crush the olives. আৰু যেতিয়া তেওঁলোকে সেই জলপাইৰ তেলটো বনায় নহয়, তেওঁলোকে কি কৰে? সেই জলপাইটো ক্ৰাছ কৰি দিয়ে, ভাঙি দিয়ে. And so the Lord was telling me, if you want this extra oil, you have to crush your flesh. That's why we do morning devotional every day at 7 o'clock. Why? So that we don't waste that time like the world sleeping till 11 o'clock. We don't waste our time. We are believers with a mission. Amen. To prepare the bride for the bridegroom. আমি মোক প্ৰভুৱে দেখাইছে যে আমি জলপাইটো কি কয়? ভাঙি দিয়ে. আৰু ঠিক সেই ধৰণকে আমি বিশ্বাসীয়ে যদি এই অভিষেকটোত খোজ দিব বিচাৰোঁ, আমি এই এক্সট্ৰা তেলটো বিচাৰোঁ, আমি কি কৰিব লাগিব? আমি নিজৰ শৰীৰটো আৰু আমাৰ শাৰীৰিক এই ইচ্ছাবোৰকো ক্ৰাছ কৰিব লাগিব. আমেন. তেতিয়াহে তেলটো বাঢ়িব. This oil, this anointing, this power will increase. You learn to crush the flesh. When you can crush the flesh, the spirit takes over. যেতিয়া আপুনি নিজৰ শাৰীৰিক ইচ্ছাবোৰক পৰিপূৰ্ণ অনবৰতে কৰি নাথাকে, আত্মিক ইচ্ছাবোৰ বাঢ়ি বাঢ়ি গৈ থাকে. The spirit becomes stronger when you keep crushing the flesh. But some of us, the flesh has become too big, so the spirit becomes weak. আমাৰ কিছুমানৰ কি হয়? আমাৰ শৰীৰটো ইমান শক্তিশালী হৈ গৈছে যে আমাৰ আত্মাটো দুৰ্বল পৰি গৈছে. আমি খালি শৰীৰৰ শুনো, ভোক লাগিলে খাওঁ, শুব লাগিলে শু, ৰিল চাব লাগিলে ৰিল চাওঁ, শ্বপিং কৰিব লাগিলে শ্বপিং কৰোঁ. কিন্তু প্ৰভুৱে যেতিয়া কৈ আছে বাক্য পঢ়া, প্ৰাৰ্থনা কৰা, উঠা, আমি সেইখিনি কৰিব নোৱাৰোঁ. কাৰণ আমাৰ শৰীৰটো এল্ডমনিকাই কালি শিকোৱাৰ নিচিনা পেটলা হৈ গৈছে. অ'কে, শকত হৈ গৈছে. We become spiritual. Our body has become obese, our spirit has become weak. So we must not allow that. If you want to walk in power, I'm not talking to ordinary church-going believers. কেৱল যদি আপুনি সেই গীৰ্জা গৈ হোৱা বিলিভাৰ হ'ব বিচাৰে, মই এইটো শিক্ষা আপোনাৰ কাৰণে নহয় আজি. কিন্তু আপুনি যদি কৈ আছে নে অৰটো চাহিয়ে, আপোনাৰ যদি সেনেকুৱা হাৰ্ট হয়, I want more. There's more to this Jesus life. If you want to be that believer who walks in power, walks in authority, you have to pay the price by being obedient. Amen. You have to be obedient, give time to the Holy Spirit, let His word wash you. You have to crush the flesh. আপুনি নিজৰ শাৰীৰিক ইচ্ছাবোৰ মাৰিব লাগিব. আপুনি বাধ্য হ'ব লাগিব, বাক্যক আপুনি অনুমতি দিব লাগিব নিজৰ হৃদয়খন ধুবলৈ. তেতিয়াহে তেলটো বাঢ়িব. তেতিয়াহে তেলটো বাঢ়িব. Amen. And we need this fresh oil every day. আৰু আমাক নতুন তেল প্ৰতিদিন লাগে. Because if oil reduces, what will happen? The light will not burn. যদি তেলটো কমি যায়, চাকিটো আৰু নজ্বলে. Okay, and so you will become like a torchlight with no battery. আমি যদি এনেকুৱা বিশ্বাসী হওঁ যাৰ আমি পবিত্ৰ আত্মাৰ অভিষেকত খোজ নিদিওঁ, আমি এনেকুৱা বিশ্বাসী হৈ যাম যোন টৰ্চ হয় কিন্তু ভিতৰত বেটাৰীয়ে নাই. So একো কামৰ নহয় সেইটো. Here you'll go to heaven, yes, praise the Lord, but on earth you will be of no value. Do we want that? We don't want that.
Amen. We want to be valuable believers. We want to be ready bridesmaids who are preparing the bride. আমি এনেকুৱা হে কন্যাবোৰ হ'ব বিচাৰিছো, আমি সুবুদ্ধি কন্যা হ'ব বিচাৰিছো। আমেন। যাৰ তাত সদায় এক্সট্ৰা তেল থাকে, যে আজি যদি কোনোবাই ফোন কৰে, আৰে আহাচোন তোমাক এইটো কাৰণে প্ৰাৰ্থনা কৰিব লাগে, ৰেডি। তোমাক কোনোবাই ইয়াতে কিবা কৰিবলৈ কয়, ৰেডি। কিয়? কাৰণ তেল সদায় ভৰি আছে তোমাৰ ভিতৰত। We need to be such believers, amen, who are prepared for every situation. No matter what people say, can you come and pray? Messing, something has happened, can you come and pray? Yes, we are ready. Can you come and declare this? Yes, we are ready. You won't have to say, today is not Sunday, no, so I don't have anointing. এনেকুৱা হ'ব নালাগে যে আজি দেওবাৰ নহয় ন, so মোৰ আজি তেল নাই, so sorry, সেইকাৰণে মই সহায় কৰিব নোৱাৰিম। We should not be like that. We should be filled with oil, filled with the anointing every single day. Amen. Always have extra. সদায় extra তেল থাকিব লাগে। Always have extra. How will you have extra? Go extra deep with the Holy Spirit. আপুনি যদি সেই এক্সট্ৰা তেলটো বিচাৰিছে, এক্সট্ৰা শক্তি, এক্সট্ৰা উপস্থিতি নিজৰ লগত বিচাৰিছে ন, পবিত্ৰ আত্মাক এক্সট্ৰা টাইম দিয়ক। Remember I told you, the anointing increases when you honor, when you obey. Hey, অভিষেকটো ন বাঢ়ি বাঢ়ি গৈ থাকে বিশ্বাসীৰ জীৱনত। Do you know that? যেতিয়া আপুনি বাধ্য হয় আৰু অভিষেকক সন্মান দিয়ে। The more you honor the anointing will increase in your life. আপুনি যিমান অভিষেকক, ঈশ্বৰৰ উপস্থিতি আৰু শক্তিক নিজৰ জীৱনত সন্মান দিয়ে, বাধ্য হয়, সিমানে এই অভিষেকটো আপোনাৰ জীৱনত বাঢ়ি বাঢ়ি গৈ থাকিব। Amen. So I pray that we will all be the wise virgins, always with extra oil in our lamps. Amen. মোৰ প্ৰাৰ্থনা হয় আমাৰ মণ্ডলীৰ কাৰণে যে আমি সদায় সেই সুবুদ্ধি কন্যাবোৰৰ নিচিনা হ'ম, যাৰ সদায় এক্সট্ৰা তেল থাকিব আৰু আমি চব পৰিস্থিতিৰ কাৰণে সাজু হৈ থাকিম। আমেন। আৰু যেতিয়া যীশু ঘূৰি আহিব, আমি ক'ম, মই এতিয়া জাষ্ট এইমাত্ৰ তোমাৰ লগতেতো কথা পাতি আছিলোঁ। We should be those believers, when Jesus returns, we should tell the Lord, I was just talking to you, Lord. I was just discussing with you about something. Always ready for anything because we have extra oil. Amen. Thank you, Jesus. Father, I thank you for this time. Thank you for the word. And I pray, Lord, that you would birth in us a supernatural hunger for the things of God. Let our desire for the things of this world die, but our desires for the things of God intensify and increase. Prabhu Jisu, মই প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ মণ্ডলীৰ প্ৰত্যেকজন সদস্যই স্বৰ্গ ৰাজ্যৰ আৰু ঈশ্বৰৰ বস্তুবোৰৰ প্ৰতি আৰু ভোকাতুৰ হওক, আৰু জগতৰ অদৰকাৰী বস্তুবোৰৰ প্ৰতি যেন আমি নিজৰ ধ্যান আৰু নিজৰ মনোযোগ নিদিওঁ। আমি সুবুদ্ধি কন্যাবোৰ হ'ম প্ৰভু, নিৰ্বুদ্ধি নহয়, কিন্তু সুবুদ্ধি কন্যাবোৰ হ'ম প্ৰভু যীশু, যাৰ বাটিত, যাৰ চাকিত সদায় বহুত তেল থাকিব আৰু আমি সকলো পৰিস্থিতিৰ কাৰণে সাজু হৈ থাকিম। We will be prepared, Lord, for every situation because our lamps will be overflowing with oil. Thank you, Jesus. In your name we ask and we receive. Hallelujah. Amen. Amen. Thank you, Jesus.